নমস্কাৰ আপোনালোকে চাই আছে নলেজ হাউচ আসাম পূৰ্বৰ ভিডিঅ'সমূহৰ দৰে আজিও লৈ আহিছোঁ আসাম জিকেৰ 10টা অতি প্ৰয়োজনীয় প্ৰশ্ন যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায় অপচন আছে সৰোজনী নাইডু কনকলতা ইন্দিৰা গান্ধী আৰু অপচন ডি লতা মংগেশকাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সৰোজনী নাইডু নেক্সট প্ৰশ্ন বৰ্তমানৰ ভাৰতৰ সেনাধ্যক্ষ কোন অপচন আছে মনোজ পাণ্ডে জিপি সিং বিপিন ৰাৱত আৰু অপচন ডি অনিল চৌহান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ মনোজ পাণ্ডে নেক্সট প্ৰশ্ন 2021 চনৰ অসমৰ কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল অপচন আছে নীলমণি ফুকন আইমি বৰুৱা নবীন চন্দ্ৰ বৰদলৈ আৰু অপচন ডি ৰাধা গোবিন্দ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নীলমণি ফুকন নেক্সট প্ৰশ্ন ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম কোন অপচন আছে বিশ্বনাথন আনন্দ বিৰাট কোহলি মহেন্দ্ৰ সিং ধোনী আৰু অপচন ডি সানিয়া মিৰ্জা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বিশ্বনাথন আনন্দ এইখিনিতে চাব লাগিব বিশ্বনাথন আনন্দ দবা খেলৰ লগত জড়িত আৰু 1991-82 বৰ্ষৰ বাবে তেখেতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিছিল যদি ভাল পায় চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব নেক্সট প্ৰশ্ন কাক অসমৰ লায়ন মেন বুলি কোৱা হয় অপচন আছে ৰাধা গোবিন্দ বৰুৱা ভূপেন হাজৰিকা অপচন চি খগেন মহন্ত আৰু অপচন ডি আছে যাদৱ পায়েং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাধা গোবিন্দ বৰুৱা নেক্সট প্ৰশ্ন অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয় অপচন আছে জেঠ মাহ আহাৰ মাহ বহাগ মাহ আৰু অপচন ডি আছে মাঘ মাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় নেক্সট প্ৰশ্ন গড় দিৱস কেতিয়া পালন কৰা হয় অপচন আছে 22 ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ 22 অক্টোবৰ আৰু অপচন ডিত আছে 23 অক্টোবৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 22 ছেপ্টেম্বৰ নেক্সট প্ৰশ্ন 2023 বৰ্ষৰ G20 অধিৱেশন অসমৰ ক'ত অনুষ্ঠিত হৈছিল অপচন আছে গুৱাহাটী ডিব্ৰুগড় গুৱাহাটী নলবাৰী ডিব্ৰুগড় আৰু নলবাৰী আৰু অপচন ডিত আছে বৰপেটা আৰু নগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ গুৱাহাটী আৰু ডিব্ৰুগড় নেক্সট প্ৰশ্ন আছে পানীদিহিং অভয়াৰণ্য ক'ত অৱস্থিত অপচন আছে শিৱসাগৰ নগাঁও নলবাৰী আৰু বৰপেটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ শিৱসাগৰত পানীদিহিং অভয়াৰণ্য অৱস্থিত যদি চেনেলটো চাই ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে চাই থাকিব নলেজ